জনীলৈকে ফোন এটা লগাই লওঁ। হেল্ল', কি কৰিছনো? মই এনেই বহি আছো। খালো তই খালি নাই পিছে? জোঁৱাই কেনি গ'ল? নবৌৰে নবৌৰৰ কথা নাজানো যে, ক'ত আছে ক'ত ঘূৰি ফুৰে এইবিলাক কথা মই নাজানো। নাজানো মই থকাৰে ডিউটিলৈ গ'ল। ৰাতি 9টা-10টা বজাতে সোমাই সি আকৌ আহি শুনচোন, তই মোক 2 মাহমানৰ কাৰণে তহঁতৰ ঘৰলৈ লৈ যাবিচোন। মই নোৱাৰিছো আৰু এই লগত থাকিবলৈ নোৱাৰো আৰু মই নোৱাৰো। পাখৰি এজনী গোটাই ল'লে, নিজৰ হাতকেইটা চাব। এই দীঘল নখ খাইছে সেইজনী। দেখিবলৈ মন নাযায়। ভাল হলেও বেয়া হলেও আৰু এটা চপাই ল'লে নহয়। কি কৈছ তই? কালি মাংস আনিলে ল'ৰাটোৱে মোক। তাই মই বহি মানুহ, তাই গম পায়েই, একদম ক'বই নালাগে। তাই নিজৰ বাতিটোত একদম মঙহ চাই বাচি লৈছে। মোক সংসাৰ হাৰ্দি সোপা দিছে। মোৰ সেইটো কাৰণে পাই দেখিবলৈ মন নাযায়। ভাবিছিলো আৰু বহু দিনৰ মূৰত মাংস অকণ খাম। তাই বাতিটোত গোটেই মঙহ সোপা গোটাই ল'লে। মোক গোটেই হাৰ্দি সোপা দিছে। কি চুবাবি, নাখালো আৰু থৈ দিলো সেনেকি। ৰাতিপুৱা ল'ৰাটোৱে খাই গৈছে। নকবি, নাহিবি, তহঁতকো এনেকুৱা কৰিব আৰু মই জীয়াই থকা অৱস্থাত তহঁতক মই এনেকে চাব নাহিবি পাখৰিজনীৰ ওচৰলৈ। ক'বই নালাগে। ৰচোন হেল্ল', মই কিবা কৈছে অলপ পাছত ফোন কৰিছো দেই। কি হ'ল? কি লগাইছিলি জীয়াৰৰ আগত? কচোন এতিয়া মোৰ আগত ক। চাওঁ কি ক'ব লাগে তোৰ কথা একো পাইকা লগা নাই, গম পালি? হ'ব, মই চব শুনি আছো জান। কি লগাইছ মই চব শুনি আছো। মাংস খাবলৈ নাপাওঁ। মাংস খাবলৈ মাংস খোৱাৰ কথা নহয়, গম পালি নাই? তোৰ নিচিনা এজনী লগত কথা পতাতকৈ নাপাতাই ভাল। নিজকে বৰ ভাল বুলি ভাবিছ তাৰমানে। জীয়াৰৰ আগত একেবাৰে লগাবলৈ আহিছ। বহুত গুণে ভাল। কি হ'ল? তোৰ জীয়াৰৰ কথা মই নাজানো বুলি ভাবিছ? লুকুৱাবলৈ আহিছ? মই তোৰ জীয়াৰৰ কথা নাজানো। মোৰ ছোৱালীৰ কথা কি জানিলি? দে, ইমান লুকুৱাব নালাগে, বুজিছ? ইমান ভাল বুলি কৈ দেখুৱাব নালাগে। জীয়াৰৰ কথা মই নাজানো বুলি ভাবিছ? পুতেৰে আহক, আজি চব কথা লগাই দিম মই। লগাবি কোনে কি কৰিছ মোক চাম নহয়। মই এতিয়া তোৰ কথা শুনিবলৈ আছে। এইখন ঘৰ মই জীয়াই আছো তেনেকে, মোৰ মতে চলিব লাগিব। এইখন কেলে লগাইছিলি? মিছা কথা লগাব লাগে কেলে? মই তোৰ কথা মিছাকে লগোৱা নাই, বুজিলি? আৰু তোতকে মোৰ ছোৱালী বহুত ভাল। মই এতিয়াও কম, আগলৈও কম, মোৰ ছোৱালী বহুতে ভাল। মোৰ ছোৱালীয়ে নিজৰ শাহুক বহুত ধুনীয়াকে ভাবে। তই কি কৰ? ছোৱালীলৈ লগাচোন চাওঁ। এতিয়া লগাওগৈ, ফোন লগাও। A few moments later. হেল্ল', চিনি পাইছা? মই আকৌ চিনি নাপাবা বুলিয়ে ভাবিছিলোঁ। হয় নেকি? মাৰাৰ লগত পিছে মোৰ বদনাম কি গালা? দুয়োগৰাকীয়ে, ইগৰাকীয়ে সিগৰাকীয়ে কি কথা পাতি আছিলা? বহুত দেৰি কথা পাতিলা মাৰ লগত। হয় নেকি? মোৰ লগত কথা পাতিবলৈহে তোমাৰ সময় নোলায় ন? বৰ এজনী আছো নে মৰিলো নে কি কৰিছোঁ কি নাই খবৰ এটা ল'বলৈ তোমাৰ সময় নাই নহয়। আৰু তোমাৰ মাৰাক কৈ দিবা, মোৰ লগত সদায় এনেকৈ কাজিয়া লাগি থাকিবলৈ মানা কৰি দিবা। কি কথা ক'বলৈ আহিছ? ইমান সন্মান কৰি আছোঁ বুলি কিবা বেছি মূৰৰ ওপৰত উঠিছ নেকি? হ'ব দে, জানো নহয় তোৰ স্বভাৱ চৰিত্ৰৰ কথা। মই কিবা নাজানো বুলি ভাবিছা? হ'ব, চব জানো মই চব জনা আছে, বুজিছ? মোক তই ইমান শিকাব নালাগে। হ'ব, মাৰে জীয়েৰে দুইজনী একে তহঁতি, দুইজনী মিলি ল'লি। দৰকাৰ পৰিছে মোৰ? একো দৰকাৰ পৰা নাই। হ'ব, তোৰ লগত লেকচাৰ মাৰি মোৰ সময় নষ্ট কৰি থাকিবলৈ সময় নাই, বহুত কাম আছে মোৰ। বুঢ়ী চালা ইমান উৎপাত। আৰে জীয়েকৰ আগতো লগাবলৈ ল'লে। বাপৰে, খাবলৈ পাইছে, ভাল পিন্ধিবলৈ পাইছে। বুঢ়ী ইমান টেম্পাৰ বাঢ়ি গ'ল। বোৱাৰীয়েকজনীক মানে দেখিবই নোৱাৰা হৈ থাকিলে। আজি তোক ভালকৈ এসেকা মই দিহে এৰিছোঁ। ময়ো কমতি নহয়তো। চাই থাক বুঢ়ী, তোক আজি এসেকা ভালকৈ দিম মই। 2 hours later. আজি বুঢ়ী এতিয়া ফুৰিবলৈ যাব, পাবি মজা। ময়ো কম বস্তু নহয়, এডাল ইয়াতে মই বান্ধি থৈ দিম এতিয়া। চাই থাক, মোৰ কথা ইমান বদনাম। তাত মজাটো পাই জানি ভালকৈ।
এতিয়া এনে ওলাই আহিব পুৰা ওলাই আছে মজাছে ওলাই আছে আমি মজাটো মই ইয়াতে লুকাই থাকিম ক'ত দেখি পাব এনেও নেদেখে চকুৰে ভালকে ইয়াতে লুকাই থাকিম মই দেখিলে পাই আনি দিম বাপেকে আজি হাড় মোৰ এডালো নাথাকে তোৰ চাহ আজি বহুত ভালকে যাম কঁকালটো ভাঙিলে নেকি ঠিকনা নাই উঠিবকে পোৱা নাই কোনো এটা নাইওচোন বান্ধি থলে এইখিনি নিশ্চয় তাইৰে কাম হ'ব চব চলন্ত তাই ঐ জহান জাতি তেজ খাতি ওলাই কি হ'ল হা ইমান চিঞৰিছ যে ইমান বেয়াকে চিঞৰিছ যে কি হ'ল তোৰ তই কৈছ হয় নাই মোৰ কি দৰকাৰ পৰিছে মোৰ সেইবোৰ পৰা নাই দেই মই নাই কৰা হ'লে পাই মোৰ কি দৰকাৰ পৰিছে আকৌ সেইবোৰ হ'লে পৰা নাই দেই তই তোৰে কাম কাৰ হ'ব মই নাই কৰা দেই মোৰ কি দৰকাৰ পৰিছে সেইবোৰ কৰিবলৈ মই হ'লে কৰা নাই পাই কোনোবা কৈছে মই নাই কৰা দেই হ'লে তোৰ এই মুখখনত মই ভুলিবলৈ নাই তোক মই চিনি নোপোৱা নহয় তোৰ কথা মই ভালকেই জানো মোক এনেই বদনাম দিছে চাওচোন মই কৰাই নাই সেইবোৰ মিছা মিছি কেনে মোক বদনাম দিবলৈ আহিছে কথা ক'ব আহিছ তোৰ কাম নহ'লে কাৰ কাম হ'ব মই কি জানো কাৰ কাম মই কৰা নাই হ'লে মই কৈ দিছোঁ মই কৰা নাই বুলি দেই মিছা মিছিকে মোক বদনাম দিবলৈ নাহিব তই মানে মই মৰাটো বিচাৰিছ তেতিয়াহে তই ঘৰখনত ৰাজ কৰিব পাৰিবি জোৰে জোৰে কাপোৰ ল'ব পাৰিবি এই দীঘল নখ ৰাখিব পাৰিবি দিয়ক সেইবিলাক কথা কৈ নাথাকিব দেই মোক মিছা মিছি কিনে মোক বদনাম খালি অকল মোক বদনামেই দিয়ে আছে হা মই এখন ঘৰৰ পৰা ওলাই যামগৈ ঘৰলৈ এতিয়াই গুচি যামগৈ মই যা তোক কোনে ৰখাই আছে যা কাপোৰ পেক কৰি দিম মই যামগৈ মই মিছা বদনাম